করে হুয়ানা খুরেরে দিয়ানা প্রেরণা ইয়ারে খাবতি রোয়ানা। কি কৰোঁ, আপোনালোকৰ নিশ্চয় সকলো ভালেই আছে। আৰু এতিয়া আমি এইফালে যাব লৈছোঁ ফুৰিবলৈ। জিৰকি ফালে যাম, অৰুণাচলৰ। তাতে ৱাটাৰফল আছে বোলে, তাতে যাম। পটককৈ ছাডেন প্লেন হৈ গ'ল আৰু ৰুমত যিহেতু কাৰেণ্ট নাছিলে, দিনটো পূৰা গৰম হৈছে, সেইকাৰণে ঘপককৈ এটা প্লেন বনালে যে ফুৰি আহোঁগৈ বুলি। তাতে অকণমান ঠাণ্ডা, যিহেতু ৱাটাৰফল আছে সেইকাৰণে। ঠিক আছে, তেনেহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই যাম ধুনীয়াকৈ। ভিডিঅ'টো একেলগে চাই যাব। কি যে গৰম, এই গৰম সহ্য কৰিব নোৱাৰি। আমি আজি ওলাইছোঁ পাছিঘাটৰ জিৰকি ৱাটাৰফললৈ। আৰু এই জাৰ্ণিটোত মোক সংগ দিছে মোৰ হাজবেণ্ডে আৰু তেখেতৰ কেইজনমান বন্ধুৱে। এই ৱাটাৰফলটোলৈ যাবলৈ হ'লে আমি পাছিঘাট টাউন পাৰ হৈ যাব লাগিব। পাছিঘাট টাউনৰ পৰা প্ৰায় 10 মিনিটমানৰ ৰাস্তা, পাহাৰৰ একা বেকা ৰাস্তাইদি আমি গৈ থাকিব লাগিব। পাছিঘাট টাউনৰ পৰা আমি চিধাই চিধাই যাব লাগিব আৰু ৰাইট চাইডে যায় ৰাণাঘাটলৈ। আহি আমি পাইছোঁহি আৰু অকণমান আছে আৰু ইয়াতে ৰৈ মেলি কিবা কিবি লৈ আছে খাবলৈ সিহঁতে, আৰু মই গাড়ীতে বহি আছোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু ইমানেই ভাল লাগিছে ইয়াৰ ভিউবোৰ দেখি, আপোনালোকেও চাওক, ভিউবোৰ এনজয় কৰক। চবফালে গ্ৰীনাৰী। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব ধুনীয়াকৈ সকলোবোৰ দেখাব। সৰু এটা ব্ৰেক লোৱাৰ পাছত আমি আকৌ গৈ আছোঁ পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি। চাওকচোন, পাহাৰখন ইমান ধুনীয়াকৈ ওলাই আহিছে, পাহাৰৰ ওপৰত যেন ডাৱৰবোৰ লাগি আছে। কি মনোমোহা দৃশ্য, চালেই যেন চাই থাকিবলৈ মন যায়। ৱাটাৰফলটো পাহাৰৰ বহুত ওপৰত থকাৰ কাৰণে পাহাৰৰ ওপৰত উঠি গৈ থাকোঁতে প্ৰথম অৱস্থাত কাণখন তাল মাৰি ধৰা নিচিনা লাগে আৰু উশাহ নিশাহত অকণমান প্ৰব্লেম হোৱা নিচিনা লাগে। পিছত যেনিবা সকলো এডজাষ্ট হৈ যায়। আৰু ইয়াৰ পৰা চিৰাং ৰিভাৰখন বহুত ধুনীয়াকৈ দেখা পোৱা যায়। ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰিব লাগিব আৰু আমি যাব লাগিব ট্ৰেকিঙত। আমাৰ ট্ৰেকিংটো বেছি দীঘলীয়া নহয়, যদিও আমি ওপৰতে উঠি যাব লাগিব, সেইকাৰণে বহুত কষ্টকৰ হয়। আৰু নামি আহোঁতে ইমান বেছি কষ্ট নহয়, নামি আহোঁতে সহজ, কিন্তু ওপৰতে উঠি যাওঁতে বহুত কষ্ট। আৰু এনেদৰে আমি শিলৰ মাজে মাজে গাৰ ওপৰলৈ গৈ থাকিব লাগিব। আৰু এই শিলবোৰত শ্লিপ খোৱাৰ বহুত চান্স থাকে, আৰু এই শিলত এনেকৈ উঠি যাব লাগিব। সেইকাৰণে জোতা বা চেণ্ডেলত গ্ৰিপ থাকিলে সুবিধা হয় যাবলৈ। আৰু এনেদৰে আহি আমি এতিয়া ৱাটাৰফলটোৰ ওচৰ পাইছোঁহি। এয়া অলপ দেখা পাইছোঁ আৰু এতিয়া বাৰিষা ছিজনৰ কাৰণে অকণমান পানীটো বাঢ়ি আছে। উইণ্টাৰ ছিজনত পানীটো ইয়াতকৈ কমকৈ থাকে। আৰু আহি খুবেই বেছি ভাল লাগিছে, আৰু আপোনালোককো মই ছাজেষ্ট কৰিম এবাৰ ইয়ালৈ আহক আৰু চাওক আৰু প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰক। ইমান দূৰ ট্ৰেভেল কৰাৰ পাছতো আৰু ইমান ওপৰলৈ ট্ৰেকিং কৰি অহাৰ পাছতো মোৰ কিন্তু অলপো ভাগৰ লগা নাই, কাৰণ সন্মুখত ইমান ধুনীয়া ভিউ আছে আৰু ইমান ধুনীয়া ভিউ দেখিলে দুখ ভাগৰ সকলোবোৰ পাহৰি যোৱা হয়। ইয়ালৈ আবেলি আহিলে এটা সুন্দৰ ছানছেট উপভোগ কৰাৰ লগতে এটা আবেলি কটাব পৰা যায়, আৰু লগতে এটা সুন্দৰ বতাহ আৰু এটা বুজাব নোৱাৰা শান্তিময় পৰিৱেশ।
আজিলৈ এইটো ভিডিঅ' ইমানেই আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আৰু সকলোৱে শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। এতিয়ালৈ বাই বাই।